নমস্কাৰ মই ডক্টৰ মাধুৰ্য্য মোহন বৰা মোৰ ইউটিউব চেনেল আপোনাক স্বাগতম জনাইছোঁ। আজি এটা বিশেষ মেডিচিন লৈ আছোঁ যিটো মেডিচিন আপোনাৰ কঁকালৰ বিষৰ কাৰণে ব্যৱহাৰ কৰা হয়। কঁকালৰ বিষটো সাধাৰণতে আপোনাৰ যিকোনো বয়সৰ মানুহৰ হ'ব পাৰে। আপোনাৰ সাধাৰণতে আপোনাৰ যিসকল লোকৰ বেছিকৈ আপোনাৰ যদি গাড়ী চলায় বা আপোনাৰ ঘূৰা ফুৰা কৰে, বিভিন্ন কাৰণত আপোনাৰ যদি আপোনাৰ ঘূৰা ফুৰা কৰে, তেনে লোকসকলৰ এই ৰোগ বেছিকৈ হয়। কিছুমান লোকৰ কি হয়, আপোনাৰ দীৰ্ঘদূৰ যদি খোজকাঢ়ি যোৱা বা আপোনাৰ গাড়ী চলোৱা, এনে লোকৰ কঁকালৰ বিষটো আপোনাৰ হোৱাৰ বেছিকৈ আশংকা থাকে। তদুপৰি বেছি সময় যদি আপোনাৰ বহিও থাকে, তেনে সমস্যাত কি হয়, এনেধৰণৰ সমস্যাই গা কৰি উঠে। সাধাৰণতে কঁকালৰ বিষটো আপোনাৰ কনষ্টিপেশ্যনৰ কাৰণেও হ'ব পাৰে। কনষ্টিপেশ্যনত যদি আপোনাৰ পেটৰ ৰোগ হয়, তেনেহ'লে এনে সমস্যা হয়। মেদবহুলতাৰ আপোনাৰ কাৰণো আপোনাৰ কঁকালৰ বিষৰ অন্যতম কাৰণ। অত্যাধিক যদি আপুনি চৰ্বিযুক্ত খাদ্য সেৱন কৰাৰ ফলত যদি আপোনাৰ কোনো ধৰণৰ শাৰীৰিক বা পৰিশ্ৰম নকৰাৰ কাৰণে আপোনাৰ যদি মেদবহুলতাই গা কৰি উঠে, আৰু ইয়াৰ ফলত যদি লাহে লাহে আপোনাৰ কি হয়, মানে কঁকালৰ বিষটো হ'বলৈ ধৰে। যিসকল মহিলাৰ আপোনাৰ মাহেকীয়া সমস্যা, অনিয়মিত সমস্যা আপোনাৰ, আৰু এনে সমস্যাৰ লগত যদি আপোনাৰ বগাচাপ হয়, নতুবা আপোনাৰ গৰ্ভা হয়, আৰু ইয়াৰ আশে পাশে থকা অংশসমূহৰ কোনো ৰোগ হয়, তেতিয়াও আপোনাৰ কি হয়, কঁকালৰ বিষটো দেখা যায়। সদায় আপোনাৰ পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব লাগে, কিয়নো আমি খোৱা খাদ্যত যদি ভালদৰে আপোনাৰ হজম নহয়, তেনেহ'লে ইয়াৰ ফলত আপোনাৰ পেটত গেছ হ'ব পাৰে, যাৰ ফলত আপোনাৰ কি হয়, ৰাজহাড়ডাল আপোনাৰ পিছলৈ ঠেলা মাৰে আৰু এনেদৰে বিষ অনুভৱ হয়। এই কঁকালৰ বিষটো সাধাৰণতে এনেসকল লোকৰ মাজত আপোনাৰ দেখা যায়, যিসকল লোকৰ আপোনাৰ দীৰ্ঘদিন ধৰি আপোনাৰ যদি স্পণ্ডাইলাইটিছৰ ৰোগত ভুগি আছে, আৰু তেনে লোকসকলৰ বেছিভাগ মানুহ এই কঁকালৰ বিষত আপোনাৰ আক্ৰান্ত হোৱা দেখা যায়। ইয়াৰ ফলত যদি আপোনাৰ পাইলছৰ ৰোগ আপোনাৰ বহুদিনৰ পৰা হৈ আছে, পেটত যদি আপোনাৰ ডিচেণ্ট্ৰি ৰোগ আছে, কিডনী ষ্টোনৰ যদি প্ৰব্লেম আছে, বা টিউমাৰৰ যদি আপোনাৰ প্ৰব্লেম আছে, তেনেবোৰ সমস্যাৰ কাৰণে এনে কঁকালৰ বিষটো দেখা যায়। ৰক্তহীনতাৰ বা আপোনাৰ এনিমিয়াৰ সমস্যাৰ লগত আপোনাৰ মানসিক দুৰ্বলতা আৰু অত্যাধিক মানসিক চাপত আপোনাৰ কঁকালৰ বিষ হ'ব পাৰে। এনেধৰণৰ কঁকালৰ বিষ সমস্যাৰ কাৰণে এটা মেডিচিন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই মেডিচিনটো হৈছে আপোনাৰ বেকপেইন হয়। মেডিচিনটো আপোনাৰ ড্ৰপছ হয়, আৰু এই মেডিচিনটো আপোনাৰ ভাৰ্গৱ কোম্পানী হয়। আৰু এই মেডিচিনটোত আপোনাৰ 30 ml মেডিচিন আছে, আৰু ইয়াত আপোনাৰ 6টা মেডিচিন কম্প'জিশ্যন কৰি ভাৰ্গৱ কোম্পানীয়ে বনাইছে। এই মেডিচিনটোত আপোনাৰ 6টা মেডিচিনৰ ভিতৰত 1 নম্বৰ মেডিচিন হৈছে আপোনাৰ লিডাম্পাল, 2 নম্বৰটো হৈছে আপোনাৰ ভালগিয়াছ, 3 নম্বৰটো হৈছে আপোনাৰ ব্ৰায়নিয়া, 4 নম্বৰটো হৈছে আপোনাৰ চিমচিফুগা ৰিমোচা, আৰু 5 নম্বৰটো হৈছে আপোনাৰ ৰকষ্টক, 6 নম্বৰটো হৈছে কেলকেৰিয়া ফছ। আৰু এই মেডিচিনটোত আপোনাৰ 65% এলকহল ইউজ কৰিছে কোম্পানীটোৱে, আৰু ইয়াৰ প্ৰাইচটো হৈছে আপোনাৰ 159। আৰু এই মেডিচিনটো যদি আপোনালোকে ল'ব বিচাৰে, তেতিয়াহ'লে মই ইয়াৰ ডিছক্ৰিপশ্যনত লিংক দি দিম, তাৰ পৰা আপোনালোকে ল'ব পাৰিব, বা আপোনালোকে আপোনাৰ যিকোনো হোমিঅ'পেথিক মেডিচিনৰ ফাৰ্মাচীত পাই যাব। আৰু এই মেডিচিনটো হোমিঅ'পেথিক ফাৰ্মাচীৰ বাহিৰে বেলেগ ফাৰ্মাচীত নাপায়, কাৰণ এই মেডিচিনটো হৈছে আপোনাৰ হোমিঅ'পেথিক মেডিচিন। এই ভাৰ্গৱ কোম্পানী আপোনাৰ যিটো আপোনাৰ বেক পেইনৰ কাৰণে মেডিচিনটো উলিয়াইছে, আৰু ইয়াত ব্যৱহাৰ কৰা 1 নম্বৰ মেডিচিনটো হৈছে আপোনাৰ লিডাম্পালৰ আপোনাৰ লক্ষণ এনেকুৱাবোৰ লক্ষণত আপোনাৰ ইউজ কৰে। লিডাম্পাল মেডিচিনটো আপোনাৰ জইণ্ট পেইণ্টত যিসকল ৰোগী আপোনাৰ ভুগি আছে, তেনে লোকসকলৰ ক্ষেত্ৰত এই মেডিচিনটো বেছিকৈ ইউজ কৰা হয়। যিকোনো ধৰণৰ আপোনাৰ বাত বিষ, গাঁঠি বিষ,
আক্ৰান্ত হোৱাৰ কাৰণে আপোনাৰ এই মেডিচিনটো বেষ্ট বিশেষকৈ আপোনাৰ গাঁঠিত যদি আপোনাৰ টেমুনা সদি উঠে বা আপোনাৰ গাউট ষ্টোন হয় এনে ক্ষেত্ৰত এই মেডিচিনটো আপোনাৰ খুব ভাল কাম কৰে নতুন বা আপোনাৰ পুৰণি জইণ্ট পেইন যদি আপুনি আক্ৰান্ত সকলৰ কি হয় সেই ঠাইডোখৰ আপোনাৰ ফালি দিয়াৰ দৰে বিষ হয় যিডোখৰ আপোনাৰ পেইন হৈ থাকে আৰু পেইন হোৱা ঠাইডোখৰত কি হয় খুব আপোনাৰ ধপধপনিযুক্ত আপোনাৰ বেদনা হয় আৰু যিডোখৰ আপোনাৰ জইণ্ট পেইনটোত আপোনাৰ বিষটো হ'ব সেই ঠাইডোখৰ আপুনি লৰচৰ কৰিব নোৱাৰা হয় কেতিয়াবা কিছুমান ৰোগী কি হয় আপোনাৰ ৰাতি বেছিকৈ হোৱা দেখা যায় বিষটো ৰাতিত আপোনাৰ বেছিকৈ হয় আৰু এনেবোৰ লক্ষণত যদি আপুনি এই মেডিচিনটো ইউজ কৰে তেতিয়াহ'লে ইয়াত বহুত ভাল সুফল লাভ কৰিব পাৰি আৰু যিসকল ৰোগী এনে ধৰণৰ বিষ হৈ থাকে সেই সকলৰ কি হয় আক্ৰান্ত অংশত যদি আপোনাৰ স্পৰ্শ কৰে বা ঠাণ্ডা স্পৰ্শ কৰিলে কি হয় আপোনাৰ ঠাণ্ডা অনুভৱ কৰে ঠাইডোখৰত কিন্তু ৰোগীয়ে কিন্তু নিজে ঠাণ্ডা অনুভৱ নকৰে আপোনাৰ শৰীৰত আপোনাৰ যিকোনো ঠাইত হোৱা আপোনাৰ থেতালা খোৱা বিষ মুচকা খোৱা বিষ হৰদৰে যদি আপোনাৰ বেদনা থাকে তেতিয়াহ'লে আপুনি এই লিডাম্পাল মেডিচিনটো আপুনি ইউজ কৰিব পাৰে আৰু এই মেডিচিনটো ইউজ কৰিলে আপোনাৰ বহুখিনি সুফল লাভ কৰিব পাৰিব আৰু এনেবোৰ লক্ষণৰ কাৰণে আপোনাৰ লিডাম্পাল মেডিচিনটো ইউজ কৰিছে দুই নম্বৰ মেডিচিনটো হৈছে আপোনাৰ ব্ৰায়নিয়া এলবাম এই মেডিচিনটো সাধাৰণতে আপোনাৰ বাত বিষ গাঁঠি বিষ আৰু পিত্তজনিত ৰোগৰ প্ৰৱণতাযুক্ত মানুহৰ কাৰণে বেষ্ট হয় এই ব্ৰায়নিয়া মেডিচিনটো আপোনাৰ কি হয় যেতিয়া এজন ৰোগীৰ আপোনাৰ বিষত আপোনাৰ কি হয় বেজিয়ে পিন্ধাৰ দৰে আপোনাৰ বিষ হয় যেন কিবা এটা ফালি দিয়াৰ নিচিনা আপোনাৰ বিষ হৈছে বিশেষকৈ এনে বিষটো আপোনাৰ কি হয় ৰাতি সময়ছোৱাত হয় আৰু যিকোনো কাৰণত আপোনাৰ শৰীৰটো যদি আপুনি লৰচৰ কৰিলে যদি আপোনাৰ এনে ধৰণৰ বিষ বেছি হয় ধৰক আপোনাৰ কাহ মাৰিলেও বেছিকৈ হ'ব উশাহটো যদি আপুনি লোৱাটো আপুনি বেছি হয় বা ঘনকৈ লয় তেতিয়াও আপোনাৰ এনে ধৰণৰ বিষটো হ'ব পাৰে সম্পূৰ্ণ আপুনি যদি বিশ্ৰামত থাকে তেতিয়াও আপোনাৰ কঁকালত বিষটো হ'ব পাৰে আকৌ যদি আপোনাৰ কঁকালত যদি কোনোবাই আপোনাৰ হেঁচি দিয়ে তেতিয়া তেনেকুৱা অৱস্থাটো আপোনাৰ কি হয় আপুনি শুলেহে আৰাম পাব আৰু এনেবোৰ লক্ষণৰ কাৰণে আপোনাৰ কি হয় এই ব্ৰায়নিয়া মেডিচিনটো ইউজ কৰিছে আৰু এনেবোৰ লক্ষণ থাকিলে আপুনি ব্ৰায়নিয়া মেডিচিনটো ইউজ কৰিব পাৰে ইয়াৰ উপৰিও আপোনাৰ কিছুমান ৰোগী আপোনাৰ কি হয় এই কঁকালৰ বিষৰ সময়ছোৱাত আপোনাৰ কি হয় ওঠ শুকাই আহে জিভা আপোনাৰ শুকাই থাকে জিভা কেতিয়াবা কি হয় ফাটে কিছুমান ৰোগীৰ হোষ্ট আপোনাৰ শুকান হয় কাহ থাকে কাহৰ লগত আপোনাৰ কাহ কিন্তু শুকান হয় কিন্তু কোনো ধৰণৰ কফ নাথাকে কিছুমান লোকৰ আপোনাৰ কফটো কম পৰিমাণে থাকে কিন্তু সামান্যহে থাকে আৰু এই সময়ছোৱাত আপোনাৰ কি হয় খুব কঁকালৰ বিষ থকা সময়ছোৱাত আপোনাৰ খুব পিয়া লাগে আৰু এনেবোৰ লক্ষণত থাকিলে আপুনি যদি বা এনেবোৰ লক্ষণ আপোনাৰ যদি আপোনাৰ প্ৰকাশ পায় তেতিয়া আপুনি এই ব্ৰায়নিয়া মেডিচিনটো ইউজ কৰিব আৰু এই মেডিচিনটো ইউজ কৰিলে 4 টোপালকৈ দিনটোত 4বাৰ খাব আৰু এনেদৰে খালে আপুনি নিশ্চয় সুফল পাব আৰু এনেবোৰ লক্ষণৰ কাৰণে এই ব্ৰায়নিয়া মেডিচিনটো ইউজ কৰা হৈছে 3 নম্বৰ মেডিচিনটো হৈছে আপোনাৰ ৰকষ্টক্স এই মেডিচিনটো সাধাৰণতে আপোনাৰ বাত ৰোগ হোৱা প্ৰৱণতাযুক্ত মানুহৰ ক্ষেত্ৰত ব্যৱহৃত হয় কঁকালত যেতিয়া আপোনাৰ পেশী বা পেশী বন্ধনী মুচকা খাইছে তেতিয়াহ'লে এই মেডিচিনটো এনেবোৰ ক্ষেত্ৰত খুব ভাল কাম কৰে অতিৰিক্তভাৱে আপোনাৰ গধুৰ বস্তু দাঙাৰ ফলত যদি আপোনাৰ কঁকালৰ বিষ হয় বিশেষকৈ আপুনি ওখ ঠাইৰ পৰা কোনো বস্তু হাতেৰে ঢুকি পোৱাৰ পিছত ঢুকি
পাবলৈ আপোনাৰ চেষ্টা কৰোঁতে আপোনাৰ কঁকালৰ বিষ হ'ব পাৰে। ওখ ঠাইত বা চিৰিত আপোনাৰ খোজ কঢ়াৰ ফলত এনেধৰণৰ আপোনাৰ কঁকালৰ বিষ হ'ব পাৰে। যদি তেনে হয় তেনে ক্ষেত্ৰত আপুনি এই মেডিচাইনটো আপোনাৰ ব্যৱহাৰ কৰিলে খুব সুফল লাভ কৰিব। খাদ্য খাওঁতে আপোনাৰ মধ্যৱৰ্তী অংশত যদি আপোনাৰ বিষ হয়, এই পৰ্চনটোৰ কথা কৈছোঁ, পিঠিৰ আপোনাৰ সৰু সৰু অংশত যদি আপোনাৰ বিষৰ লগতে যদি জঠৰতা থাকে, বহিলে বা শুলে যদি আপোনাৰ বিষ হয়, বা ইফালে সিফালে গ'লেও যদি আপোনাৰ বিষ হয়, আকৌ যদি আপোনাৰ টান বস্তু ওপৰত আপুনি যদি শুৱে, তেতিয়াহ'লে কি হয়, আপোনাৰ কঁকালৰ বিষটো আপুনি আৰাম পায়। আৰু এনেবোৰ লক্ষণ যদি আপোনাৰ প্ৰকাশ ঘটে, তেতিয়াহ'লে আপুনি ৰক্সটক্স মেডিচাইনটো আপুনি ইউজ কৰিব পাৰে। আৰু এই মেডিচাইনটো ইউজ কৰিলে আপুনি খুব সোনকালে সুফল হ'ব পাৰিব। 4 নম্বৰ মেডিচাইনটো হৈছে আপোনাৰ কেলকেৰিয়া ফছ। কঁকালৰ বিষত থিয় হ'বলৈ আপোনাৰ সক্ষম নহয়, ৰাজহাড়ডাল আপোনাৰ খুব দুৰ্বল আপুনি অনুভৱ কৰিছে, বিশেষকৈ আপোনাৰ বাওঁফালে বেকা হৈ থিয় হ'ব লগা হয় আপুনি। এই অৱস্থাত আপোনাৰ কি হয়, শৰীৰটো আপোনাৰ কঁকালটোৱে বহন কৰিব নোৱাৰে। আপোনাৰ ডিঙি দুৰ্বল হয় আপোনাৰ বিষতে, মূৰটো আপোনাৰ পোনকৈ আপুনি ৰাখিব নোৱাৰে কঁকালৰ বিষৰ কাৰণে। আৰু এনেবোৰ লক্ষণ যদি আপোনাৰ প্ৰকাশ পায়, তেনেহ'লে এই কেলকেৰিয়া ফছ নামৰ মেডিচাইনটোৱে আপোনাৰ ইউজ কৰিলে আপুনি সুফল হ'ব পাৰিব। 5 নম্বৰ মেডিচাইনটো হৈছে আপোনাৰ বালবাৰী ভাল গেছ। কঁকালৰ অৱসতা আৰু জঠৰতাৰ সৈতে বিষযুক্ত আপোনাৰ চাপ অনুভৱ হয়। কঁকালত আপোনাৰ বাত আৰু গাঁঠি বিষৰ বাবে এই মেডিচাইনটো আপোনাৰ বেষ্ট হয়। কঁকালত যদি বেজিয়ে বিন্ধাৰ নিচিনা আপোনাৰ বিষ হয়, কঁকালৰ বিষত যদি আপুনি পেট যদি আপোনাৰ পিত্তজনিত ৰোগত যদি আপুনি ভুগি আছে, বা পেটৰ কামোৰণিৰ পিছত আপোনাৰ জণ্ডিছ ফৰ্ম হয়, লগতে আপোনাৰ পায়খানাৰ ৰংটো আপোনাৰ মটীয়া ৰং হয়, আৰু পিত্ত সম্বন্ধীয় লক্ষণৰ লগতে এই মলদ্বাৰত আপোনাৰ খুজুতি হয়, তেতিয়াও আপুনি এই মেডিচাইনটো আপুনি ইউজ কৰিব পাৰে। আমি খোৱা খাদ্যত যদি আপোনাৰ ভালদৰে আপোনাৰ হজম নহয়, আৰু তেনে ফলত এই পেটত আপোনাৰ কি হয়, গেছ উৎপন্ন হয়, যাৰ ফলত ৰাজহাড়ডাল আপোনাৰ পিছলৈ ঠেলা মাৰে আৰু বিষ অনুভৱ হয়। আৰু এনেবোৰ লক্ষণ থাকিলে আপুনি এই বালবাৰী ভাল গেছ নামৰ মেডিচাইনটো আপুনি ইউজ কৰিলে খুব সোনকালে সুফল হ'ব পাৰিব। 6 নম্বৰ মেডিচাইন হৈছে আপোনাৰ চিমচিফুগা ৰিমোচা। এই মেডিচাইনটো আপোনাৰ সাধাৰণতে মাংসপেশীৰ আপেক্ষিক বেদনা বা স্নায়ুৰ বিকাৰজনিত শৰীৰৰ প্ৰত্যেক অংগতে অনুভূত হয়। আৰু এনেধৰণৰ উত্তেজনা থকা বিষৰ লক্ষ্যত এই চিমচিফুগা ৰিমোচা যদি মেডিচাইনটো আপুনি ব্যৱহাৰ কৰে, তেতিয়াহ'লে খুব সোনকালে আপোনাৰ ভাল হোৱাৰ প্ৰৱণতা আছে। মগজু আৰু আপোনাৰ ৰাজহাড়ৰ পেশীসমূহৰ স্নায়ুবিক আক্ৰান্ত হ'লে এই মেডিচাইনটোৰ পৰা আপুনি নিৰাময় লাভ কৰিব পাৰিব। শৰীৰৰ আপোনাৰ সমস্ত মাংসপেশীৰ স্থানে স্থানে যদি আপোনাৰ বাত বিষ, বিশেষকৈ আপোনাৰ 2 ভৰি আঁঠুৰ মাজত বিষ, কান্ধত বিষ হয়, আপোনাৰ কঁকালত বিষ হয়, পিঠিত বিষ হয়, পিঠিৰ ওচৰ পাজৰে থকা অংশসমূহত আপোনাৰ বিষ হয়, তেনেবোৰ ক্ষেত্ৰত আপুনি যদি এই চিমচিফুগা ৰিমোচা নামৰ মেডিচাইনটো আপুনি ইউজ কৰে, তেতিয়াহ'লে আপোনাৰ সোনকালে নিৰাময় হ'ব। এই ভাৰ্গৱ কোম্পানী আপোনাৰ যিটো মেডিচাইন আপোনাৰ বেকপেইন নামৰ মেডিচাইনটো উলিয়াইছে, এই মেডিচাইনটোৰ সহায়ত আপোনাৰ মাংসপেশীৰ বিষ, কঁকালৰ বিষ, ডিঙিৰ বিষ, পিঠিৰ বিষৰ কাৰণে আপোনাৰ এই মেডিচাইনটো আপোনাৰ বেষ্ট হয়। আৰু এই মেডিচাইনটো যদি আপুনি ইউজ কৰিব বিচাৰে, তেনেহ'লে 10 টোপালকৈ দিনটোত 3 বাৰ খাব। খালে আপোনাৰ কি হয়, খোৱাৰ আধা ঘণ্টাৰ আগত খাব, আৰু দিনে 3 বাৰ খাব, আধা কাপ কুহুমীয়া গৰম পানীৰ লগত। আৰু এইদৰে মেডিচাইনটো আপোনালোকে 1.5 মাহমান খাব লাগিব। 1.5 মাহমান খোৱাৰ পাছত আপোনাৰ বিষটো আপুনি যেতিয়া ভাল পাব, লাহে লাহে ইয়াৰ পৰিমাণটো আপুনি কমাই আনিব। একেবাৰতে আপোনাৰ এই মেডিচাইনটোৰ পৰিমাণটো আপুনি কমাই নানিব, যেতিয়া বিষটো ভাল পোৱাৰ পাছত লাহে লাহে কমাব। আৰু এনেদৰে খালে আপোনাৰ
বিষটো আপোনাৰ সোনকালে নিৰাময় হ'ব। মোৰ যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।